এই হাতখনৰ নাম হ'ল গগনা। গগনানো কেনেকৈ বিহুলৈ আহিলে তাৰ কথাকেইটা কৈ মই গগনা হাতখন আপোনালোকক পৰিৱেশন কৰি শুনাম। গগনাৰ জন্ম জয় এই ভক্তি ভাবে প্ৰণাম জনাও নধৰে জেন্দাই ও গগনাৰে জন্ম কথা গাই যামে দিয়া এ শুনিও সৰ্বজন আমাৰ বচন গগনাৰে জন্ম কথা শুন সৰ্বজন আৰু একদিনা যশোদাই তাত বাতি কৰে আৰু গৰখীয়া শ্ৰীকৃষ্ণই আমনি নিজে কৰে আমনি যে কৰে তাত বৰ চুঙা কৃষ্ণই চুৰ কৰি নিলে এ চুৰি কৰি নিয়া চুঙা বচাবৰক দিলে আমাৰ অসমীয়া সমাজত প্ৰবাদ আছে যে কোনো মুখ চুকা হেপিনীৰ পৰা যদি তাঁতৰ বৰ তোলা চুঙা চুৰ কৰি নি গগনা বনাই সেই গগনাখনে হেনো খুব মাতে। ভগৱান কৃষ্ণই এদিন তেওঁ মাতৃ যশোদাৰ পৰা তাঁত বাতি কৰি থাকোঁতে হেনো তাঁতৰ বৰ তোলা চুঙাটো চুৰ কৰি নি বচাবৰ নামৰ এজন বাহৈ অৰ্থাৎ বাঁহ বেতৰ কাম কৰা মানুহক দিছিলে আৰু সেই বচাবৰেই গগনা বনাই আমাৰ বিহুলৈ অসমীয়া সমাজৰ বিহুলৈ গগনা আহিলে বুলি আমাৰ ঢুলীয়া ওজাসকলে ঢোলত উল্লেখ কৰে। মই তাকে গাইছোঁ এই বচাবৰে চুঙা পাই গগনা বনালে এনেদৰে গগনাৰ জনম ধৰিলে একদিনা শ্ৰীকৃষ্ণই লীলা কৰিছিলে সেইদিনা গগনা বাইদেউ প্ৰচাৰ হৈছিলে মই এতিয়া গাম আগলি বাঁহৰে লাহৰি গগনা চততো চিনাকি লাগে চতৰ শেষত বহাগ আহে তেতিয়া গগনা বাজে মই গাম এই আগলি বাঁহৰে লাহৰি গগনা কেতিয়া চিনাকি লাগে পিংকু এই চততে চিনাকি লাগে এই কথাকেইটা মই ঢোলত বজাম। ওজাহঁতৰ বৈশিষ্ট্য হ'ল ঢুলীয়া ওজাসকলে মুখেৰে যিবিলাক কথা কয় সেই কথাবিলাক ঢোলত ফুটাব লাগে। বিহু গীতত সেইটো নহয়। বিহু গীতত নিৰ্দিষ্ট এটা তালত হাজাৰ হাজাৰ লাখ লাখ বিহু নাম গাব পাৰে। ঢোল একেটাই। মই কথাকেইটা ঢোলত ফুটুৱাম। মই ওজা ঢোল বজাইছোঁ। মই গাম এই আগলি বাঁহৰে লাহৰি গগনা চততে চিনাকি লাগে। আকৌ গাইছোঁ বহাগৰ বনতে চৰায়ে মাতিলে গগনা বজা যেনে লাগে। গাবা এই বহাগৰ বনতে দেহি চৰায়ে মাতিলে কি বজা যেন লাগে দেখা এই গগনা বজাও যে লাগে বহাগৰ বনতে চৰায়ে মাতিলে গগনা বজা যেন লাগে। ঢোলত গাইছোঁ কবিও মৰমৰ ঢোল এই বহাগৰ বনতে চৰায়ে মাতিলে বজাও যে লাগে দুফালে দুছাতি মাজতে দুফালে দুছাতি মাজতে ছাতি উশাহৰ টিপতে মুগা সূতা লগাই বাই মুগা সূতা লগাই বাই মুগা সূতা লগাই বাই
এতিয়া গগনা হাতৰ পালচ কিটা বজাইছোঁ মুখেৰে কম মধ্যত বজাম মুখেৰে কৈছোঁ গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা খিত ঐ ঘুগুনি গগনা ঘুগুনি গগনা ঘুগুনি গগনা খি এ ঘুগুনি নহয় গুগুটি গুগুটি এই কথা এটা হ'ল এই আমাৰ আগত বহি থকা মানে আমাৰ সেই আমাৰ আগৰ মানে বন্ধুৱে আছিলে এতিয়াও মানে বন্ধুৱে আৰু আমাৰ এই জয়ন্ত ভাই মানে মোক এই ঘুগুনি খুৱাই দিলে মই ঘৰৰ পৰা সোনকালে আহিলোঁ মানে ভোকত আছিলোঁ তাকে ঘুগুনি খুৱাই দিলে এতিয়া ভোকতে মানে বেছি খাই দিলোঁ খাই দিয়ে এতিয়াহে গম পাইছোঁ মানে ভাতটোৱে যিন ঠেলা হেঁচা কৰি লৈ আহিছে সেইকাৰণে তোমাৰ ঘুগুনি বুলি ক'লা আচলতে ঘুগুনি নহয় গুগুটি গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা খিত ঘুগুটি গগনা ঘুগুটি গগনা খি মোৰ ঢোলত কৈছে গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা খিত এতিয়া দ্বিতীয় পালচটো কৈছোঁ দ্বিতীয় শব্দকেইটা ঢোলত ফুটাম ৰিত থালো থালো গগনা বজাওঁ এই মোৰ ঢোলত কৈছে ৰিত থালো থালো গগনা বজাওঁ থালো থালো গগনা বজাও থালো থালো গগনা বজাও থালো থালো গগনা বজাও আমাৰ মাৰ নাম আছিলে হেম হয় পিংকুৰ মাকৰ নাম আছিলে বৌ হয় পিংকুৰ মাকক মৰমতে বৌতি বুলি মাতো হয় বিহুৰ বতৰত সেইকাৰণে পিংকুৰ মাকক আমি মৰমতে বৌতি বুলি মাতো হয় মই কিন্তু আকৌ বৌতি বুলি দাদাবাই কিন্তু মাকক বৌতি বুলি নামাতে আগতে বৌতি বুলি মাতিছিলোঁ এতিয়া নামতা হ'লোঁ কেলৈ নামতা হ'লোঁ জানা নাই আজিকালি আমাৰ দেশৰ যি দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে বিশেষকৈ কৃষ্টি সংস্কৃতি আৰু ভাষা এইবিলাক খুব দ্ৰুতগতিত পৰিৱৰ্তন ঘটিছে মই সেইকাৰণে আজিকালি ভাষাবিলাক সলনি কৰি মাক মাম বুলি মাতিবলৈ লৈছোঁ আৰু দেউতাক ডেড বুলি মাতিবলৈ লৈছোঁ তেতিয়া নিজকে অকণমান অসমীয়া নিচিনা লাগে কিন্তু বিহু বতৰত মই আকৌ পিংকুৰ মাকক কৈছিলোঁ হেম বৌ বৌ গগনা বজাবৰ হ'ল নে ন এই মোৰ ঢোলত কৈছে হেম বৌ বৌ গগনা বজাবৰ হ'ল নে ন তেতিয়া পিংকু বৰাৰ মাক মালা বাইদেৱে কৈছিলে বিহু পালেহি বোলে কেলৈ ৰৈ আছ বজা 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 গগনা বজা 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 গগনা বজা এই মোৰ ঢোলত কৈছে বজা 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 গগনা বজা 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 গগনা বজা গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা কি গুগুটি গগনা গুগুটি গগনা গুগুটি গগনা কি বিৰি নাই বিনাই দেহি বসন্তৰ কোমল মন নাই বিনাই দেহি বসন্তৰ কোমল মন নাহৰ ফুলে পাহৰিলে হাঁহি নাহৰ ফুলে পাহৰিলে হাঁহি ভৰতৰ সেৱালিয়ে সুৰভি সপোন ৰচে ভৰতৰ সেৱালিয়ে সুৰভি সপোন ৰচে বজাই অতি তৰে বাঁহী বজাই অতি তৰে বাঁহী বজাই অতি তৰে বাঁহী তরে মাহি বজায়তি তরে মাহি বজায়তি তরে বাঁহী বজাই অতীতৰ বাঁহী বজায় অতীতৰে মাহি